হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' আগবঢ়াওঁ বুলি ভাবিছোঁ। এয়া আছোঁ NRLৰ ওচৰতে থকা ধনশিৰি নগৰত। এয়া অকণমান NRLৰ পৰিৱেশটো দেখাই দিছোঁ, যিহেতু ভিতৰৰ পৰা আপোনালোকক দেখুৱাটো সম্ভৱ নহয়। আৰু এয়া আহিছোঁ আমি বায়' ৰিফাইনেৰীৰ এটা গেষ্ট হাউচলৈ। আজি ইয়াত গেট টুগেডাৰ লাঞ্চ আছে, চ' সেইকাৰণে আহিছোঁ আৰু চবেই মিলি মানে HR ডিপাৰ্টমেণ্টৰ সকলো মিলি আজি এসাঁজ খানা খাম বুলি ভাবিছোঁ। সেইকাৰণে সকলোৱে চাফ চিকুণ কৰি আছে, ময়ো বহি আছোঁ গান শুনি শুনি। তাৰপাছত আপোনালোককো অকণমান ৰুম ট'ৰ দি দিছোঁ, কেনেকুৱা পাইছে বা কেনেকুৱা দেখিছে জনাব। আৰু এতিয়া আমি একেবাৰে ওপৰলৈ গৈ আছোঁ, ছাদৰ ওপৰলৈ, আৰু তাৰ পৰা ভিউটো অকণমান নিজে চাওঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু ব'লকচোন চাওঁ। ইয়াত ওপৰলৈ আহি ইমান মুকলি মুকলি লাগিছে, মনটো ভাল লাগি গৈছেগৈ। আৰু ৰ'দটো বহুত দিনৰ মূৰত পোৱাগতে লাগিছে, সদায় যিহেতু অফিচৰ ভিতৰতে থাকোঁ। আৰু এইফালে সকলোৱে শাক পাচলি কাটি আছে, এইফালে ইলুও হেৰি কৰি আছে, আৰু এইফালে আমাৰ অংকুৰদা কি দিছে আৰু কি আছে খানা? মাইকী মুৰ্গী পিঁয়াজ গুচোৱাৰ পৰা ধৰি কম্পিউটাৰ চলোৱালৈকে, মানুহ এপইণ্ট কৰালৈকে। গাইজ, পিঁয়াজ কাটি কাটি চকু পানী ওলাই গৈছে। এইফালে পিঁয়াজ ইলুও কাটি আছে, এইফালে দুৰ্লভেও কাটি আছে। সকলোৱে নিজৰ নিজৰ কামবোৰ কৰি আছে। এইফালে মম্পীবাই আলুবোৰ কাটি আছে, সৰু আলু, শুকান ভাজি বনাব। আৰু এইফালে মই চালাড বনাই আছোঁ, আৰু এইফালে বিলাহী কাটি দি আছে মোক, আদা কটাই আদা কাটি দি আছে, সেয়াই। আৰু তাৰপাছতে আমাৰ দীপশিখা বাইদেউ খাবৰ টাইমত ওলাইছেহি। সেয়াই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু পিছফালৰ পৰা ৰ'দটো বৰ বেয়াকৈ ওলাই আছিলে। আৰু এয়া দেখিছেন, একদম খানা আমাৰ ৰেডি হৈ গৈছে অলৰেডি। কি বনাইছে আকৌ? চিকেন, লোকেল চিকেন বনাই কৰি হোৱাৰ পিছত এক প্লেট দিছিলেহে মাংস টেষ্টিং কৰিবলৈ। আমি চাফাই দি দিলোঁ 1 ছেকেণ্ডতে। এতিয়া আহিলে আমাৰ খোৱাৰ পাল। আৰু খোৱাৰ আগে আগে প্লেটকেইখন লৈ আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ, কিন্তু যেতিয়া খানাৰ প্লেটখন মানে ভৰি গ'ল, তেতিয়া আপোনালোকক মানে ভিডিঅ' কৰি দেখাবৰেই নহ'ল। সেইকাৰণে আপোনালোকৰ বাবে এনেকৈ ফটো দুখন তুলি থৈছোঁ। আৰু খানাৰ পিছত ফ্ৰেছ ক্ৰীম আৰু বুনিয়া, আৰু তাৰপিছতে খাই কৰি আমি বেক টু ৱৰ্ক। কাম কৰিব লাগিব বুলি আকৌ ওলাই গৈছোঁ অফিচলৈ। এয়া বাৰু, এইখিনিতে আজিৰ দিনটো